বিশ্বৰ শীৰ্ষ ৫টা আটাইতকৈ জনপ্ৰিয় আৰু শক্তিশালী নৌসেনা বাহিনী। আমেৰিকাৰ নেভি, ইউনাইটেড ষ্টেটছ নেভি। বিশ্বৰ আটাইতকৈ ডাঙৰ আৰু শক্তিশালী নেভি। বিশেষ অস্ত্ৰ: 11টা এয়াৰক্ৰাফ্ট কেৰিয়াৰ, নিউক্লিয়াৰ ছাবমেৰিন, যুদ্ধ জাহাজ, এডভান্সড মিছাইল ছিষ্টেমছ। প্ৰায় সকলো মহাসাগৰতে যুদ্ধ জাহাজ থাকে। ৰাছিয়ান নেভি নিউক্লিয়াৰ ছাবমেৰিন আৰু বেলিষ্টিক মিছাইলৰ বাবে পৰিচিত। কিছুমান জাহাজ পুৰণি কিন্তু অস্ত্ৰ খুব ভয়ংকৰ। বিশেষ অস্ত্ৰ: টাইফুন ক্লাছ ছাবমেৰিন, হাইপাৰছনিক মিছাইলছ। পিপলছ লিবাৰেশ্যন আৰ্মি নেভি চীন। সংখ্যাত বিশ্বৰ আটাইতকৈ বেছি জাহাজ। নিৰ্মাণ কৰি আছে নতুন বিমান বাহক আৰু ডাঙৰ যুদ্ধ জাহাজ। দক্ষিণ চীন সাগৰত খুব সক্ৰিয়। বিশেষ অস্ত্ৰ: এয়াৰক্ৰাফ্ট কেৰিয়াৰ, ডেষ্ট্ৰয়াৰ্ছ, এডভান্সড ড্ৰোনছ এণ্ড মিছাইলছ। ৰয়েল নেভি ইউনাইটেড কিংডম ব্ৰিটেইন। ইতিহাসৰ অন্যতম প্ৰাচীন নেভি। আধুনিক প্ৰযুক্তি কম যদিও দ্ৰুত গতিসম্পন্ন জাহাজ। বিশেষ অস্ত্ৰ: HMS কুইন এলিজাবেথ, এয়াৰক্ৰাফ্ট কেৰিয়াৰ, নিউক্লিয়াৰ ছাবমেৰিনছ। বহু সামৰিক অভিযানত অংশগ্ৰহণ কৰিছে। ইণ্ডিয়ান নেভি ভাৰত। দক্ষিণ এছিয়াৰ অন্যতম শক্তিশালী নেভি। বিশেষ অস্ত্ৰ: INS বিক্ৰমাদিত্য এণ্ড INS বিক্ৰান্ত, এয়াৰক্ৰাফ্ট কেৰিয়াৰ্ছ, নিউক্লিয়াৰ ছাবমেৰিনছ, ব্ৰহ্মছ মিছাইলছ। ভৱিষ্যত লক্ষ্য হৈছে আত্মনিৰ্ভৰশীল নেভি আৰু ব্লু ৱাটাৰ নেভি হিচাপে নিজকে প্ৰতিষ্ঠিত কৰা। অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰক। আপোনাৰ সমৰ্থন আমাৰ বাবে বহুত গুৰুত্বপূৰ্ণ। ধন্যবাদ।